বন্ধুসকল, ব্যৱসায় কৰাটো মুখৰ কথা নহয়, বহুত ধৈৰ্য লাগে। দিনবোৰ খাপ পিটি থাকিব লাগে যে এই কাষ্টমাৰ আহিব, কাষ্টমাৰ আহিব, কাষ্টমাৰ আহিব। কেৱল ব্যৱসায়তে নহয়, সকলো কামতে মানুহৰ ধৈৰ্য লাগিবই, অকণমান কষ্ট কৰিবই লাগিব। কষ্ট কৰিলেহে আপোনাৰ ফলটো পোৱা যায়, নে কি কয় ৰাইজ? এই চেনেলটো চালোঁ বোলো, চেনেলটো জীয়াই আছে নে নাই, কি হ'ল ভাবিছোঁ। সেই বুলি ভাবিয়ে ইয়াত আজি ভিডিঅ' এটা বনাই দিওঁ বুলি ভাবিলোঁ, লগতে আপোনালোকৰ খা খবৰ লৈ লওঁ বুলি ভাবিলোঁ। তো বন্ধুসকল, আপোনালোকৰ নিশ্চয় ভাল লাগিব বুলি আছে। তো আপোনালোকে জনাব যদি মই এই চেনেলটোত আকৌ যদি ভিডিঅ' ষ্টাৰ্ট কৰিব লাগে। মোৰ অলৰেডি 2টা হিন্দী চেনেল আছে, আপোনালোকে নিশ্চয় জানে, গতিকে তাতো কাম কৰি আছোঁ। কিন্তু তথাপিও নিজৰ মাতৃভাষাত, নিজৰ ভাষাত ভিডিঅ' বনাই অলপ ভাল লাগে, সেইবুলিয়ে মই এইটো ব্লগিং চেনেলটো অসমীয়াত খুলিছিলোঁ। তো বন্ধুসকল, ভাবিছোঁ মই এতিয়া এই চেনেলটোত আকৌ মাজে মাজে ভিডিঅ' বনাবলৈ আৰম্ভ কৰি দিওঁ বুলি।